बाक्सानि सुबानकाटा गोजौ फरायसालियाव आयेनारि हेफाजाब बादा खुंदों। बाक्सा जिल्लानि सुबानकाटा गोजौ फरायसालियाव फरायसालिनि गाहाय फोरोंगिरि गणेश शर्मानि मासि सालायनायाव नलबारि आयेन फरायसालिमानि जोहै आयेनारि हेफाजाब बादा खुंफुंलाङो। बे बादायाव नलबारि आयेन फरायसालिमानि गोरायुं डक्टर चन्दना रय तालुकदारा बाहागो लानानै आथिखालाव सोलिबाय थानाय उन्दै दांसा किडनि लिभार फालांगिरि हौवानिफ्राय आइजो आइजोनिफ्राय हौवा थामहिनबा थामथि आथोन बानायनाय सेक्सुवेल हेरेसमेन्ट बायदिनि आयेनारि राहानि सायाव फरायसालिनि फरायसुला फरायसुलिफोरनि सिगाङाव गुवारै फोरमायथियो। बे हाबाफारियावनो आयेन फरायसालिमानि फरायसुला फरायसुलिफोराबो आयेननि बायदि राहाफोरनि सायाव गुवारै बिबुंथि लाखियो। बबेखानि बे सावराय जथुम्मानि सिगां आयेन फरायसालिमानि फरायसुला फरायसुलिफोरा सुबानकाटा ओनसोलनि बायदि गामिफोराव हाबफैनानै गामिनि सुबुंफोरखौ बायदि दायफोरनि सायाव सांग्रांथि होयो। आयेन फरायसालिमानि गासै 60निबो बांसिन फरायसुला फरायसुलिफोरा बाहागो लानाय बे हाबाफारियाव सुबानकाटा गोजौ फरायसालिनि गोबां फरायसुला फरायसुलि आरो फोरोंगिरिफोराबो बाहागो लादोंमोन। চন্দনা ৰয় তালুকদাৰ মই আজি আমাৰ ছাত্ৰসকলক লৈ শুভমকাটা স্কুলত লিগেল এইড কেম্পৰ কাৰণে আমি আহিছোঁ আৰু আমি এইটো লিগেল এইড কেম্প আমাৰ প্ৰতি বছৰ কৰিব লাগে 6 ছেমিষ্টাৰ ষ্টুডেণ্টক লৈ তাৰ পাঠ্যক্ৰমত লিগেল এইডৰ কাৰণে ল'ৰা ছোৱালী কেম্প কৰাব লাগে আৰু গাঁৱৰ মেইনলি আমাৰ গাঁৱত যাব লাগে। গাঁৱত গৈ গাঁৱৰ দুখীয়া শ্ৰেণীৰ মানুহখিনি হওক বা পিছপৰা বৰ্গ যিসকল মানুহ আছে তেওঁলোকক জনাব লাগে যে ফ্ৰী লিগেল এইডটো তেওঁলোকে পাব পাৰে। তাৰ কাৰণে গভৰ্ণমেণ্টে বন্দোবস্ত কৰি ৰাখিছে লিগেল ছাৰ্ভিচ অথৰিটিজ এক্টৰ আণ্ডাৰত ফ্ৰী লিগেল এইড পাবৰ কাৰণে তেওঁলোকক বন্দোবস্ত এটা আছে। তো আমি সেইখিনি আৰু আমাৰ কনষ্টিটিউশ্যনেল ৰাইট হয় যে তেওঁলোকে ফ্ৰী লিগেল এইড পাব পাৰে। তো আমি প্ৰতিবাৰেই আমি তেনেকুৱাকৈ আহোঁ আৰু এই বছৰ আমি এইখন স্কুলত সুবনকাটা স্কুলখনক আমি পচন্দ কৰিছোঁ আৰু ইয়াতে আহি আমি খুব ভাল লাগিছে। ল'ৰা ছোৱালীসকল চবে পাৰ্টিচিপেট কৰিছে। আমাৰ শিক্ষকসকলেও বা এইখন স্কুলৰ প্ৰিন্সিপাল টিচাৰকে ধৰি চবেই এইখন স্কুলৰ নিজৰ বক্তব্য ৰাখিছে। থেংক ইউ ভেৰি মাছ। এইটো এটা সামাজিক তাৰ কাৰণে একচুৱেলি আজিকালি যে আমাৰ ছ'চিয়েল মিডিয়াৰ কিছুটা কাৰণ হয় তাৰ সেইটো আমি কেনেকৈ ৰিমুভ কৰিব পাৰোঁ। আইনৰ ভয় দেখাই খালি আমি যে এইবিলাকৰ পৰা বিৰত ৰাখিব পাৰিম সেইটো নহয়। আমি আইন সজাগ কৰিব লাগিব আৰু মানুহক যেন এটা মানে ভাল পথত আনিব পাৰি তাৰ কাৰণে আমাক চেষ্টা কৰিব লাগিব আৰু তাৰ কাৰণে জাগৰূকতা খুব দৰকাৰ। জাগৰণ এটা দৰকাৰ। আজিৰ যুৱকসকল যে বিপদত গমন কৰিছে তেওঁলোকে যেনে বিপদৰ পৰা ঘূৰি আহিব পাৰে আৰু তেওঁলোকে বুজি পাব লাগিব। তেনেহ'লে নাৰীৰ প্ৰতি যিটো অন্যায় অত্যাচাৰ সেইবিলাক আজি কমিব। নহ'লে কিন্তু এইবিলাক বস্তু দিনে দিনে বাঢ়ি থাকিব। চাইল্ড লেবাৰ এইটো এটা ক্ৰাইম হয়। সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে আজিকালি মানে গভৰ্ণমেণ্টে যিটো আমাৰ এটা এক্ট আছে এই এক্টৰ মাধ্যমে কোৱা হৈছে যে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ আপোনাৰ কৰিব নোৱাৰে একচুৱেলি ল'ব নোৱাৰে আৰু যদি আপোনালোকে তেনেকৈ দেখিব পাৰে তেতিয়াহ'লে কিন্তু ততালিকে আপোনালোকে পুলিচক গৈ ইনফৰ্ম কৰিব পাৰে। তেতিয়া পুলিচে কিন্তু বিহিত ব্যৱস্থা ল'ব।